Hey guys, welcome my YouTube channel Zina's Vlog. এতিয়া মই টিউচনলৈ যাম। এই টিউচনৰ পৰা বাহিৰে গণেশ মন্দিৰলৈ যাম বলক আপোনালোকক দেখুৱাই আছোঁ। আমি যাবলৈ ওলাইছোঁ। এয়া আমি লামপাৰা পালোঁ। আমি গাড়ী বেৰে নামিছোঁ। পিছত এতিয়া টিউচনলৈ যাই আছোঁ। এই মোৰ লগত এটা ফ্ৰেণ্ড আছে, চাওক বলক দেখুৱাই আছোঁ। চাওক টিউচনলৈ যাই আছোঁ আৰু ইয়াৰে পৰিৱেশটো চাওক খুবেই ধুনীয়া। চাওক দিয়ক টিউচন ঘৰটো আৰু টিউচন ঘৰৰ ওচৰতে এটা মন্দিৰ আছে। এই মন্দিৰটোৰ নাম বিষ্ণু মন্দিৰ। চাওক আপোনালোকক দেখাই আছোঁ মন্দিৰটো, বিষ্ণু মন্দিৰ। এয়া মই লগটোৱে আৰু বকুল ফুল বুটলি বহুত ভাল পায়। এই চাওক বকুল ফুল বুটলি আছে দিয়ক। এইটো মন্দিৰটো আৰু সেইটো টিউচন চেণ্টাৰ। আমি টিউচনৰ পৰা ওলালোঁ। এতিয়া গণেশ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। দিয়ক আপোনালোকক দেখুৱাই আছোঁ। গণেশ মন্দিৰটো গোবৰ্ধনত হয়। এইখিনি ই ৰিক্সাত উঠি যাম। এতিয়া ৰাস্তালৈকে বুলি যাই আছোঁ মই আৰু মোৰ ফ্ৰেণ্ডজনী। কৰা হ'ল। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এই গোবৰ্ধনত গাড়ী ৰখিম। এয়া মোৰ ফ্ৰেণ্ডে মোবাইল টিপি আছে। আমি নাম্বাৰ পালোঁ, চাইকেল ল'বলৈ আহিছোঁ। মোৰ ফ্ৰেণ্ডে চাইকেল লৈ আছে। এয়া আমি ঘৰলৈ যাই আছোঁ। মোৰ ফ্ৰেণ্ডজনী চাইকেল চলাই আছে, মই বহি আছোঁ। এয়া আমি ৰেল ৰাস্তা পালোঁ। ৰেল আহিবৰ কাৰণে ঢেঁকী পেলাইছে। অলপমান আগত গৈ আমি ৰখিব লাগিব। আমি আপোনালোকক কৈছিলোঁ নহয় ৰেল পেলাই ঢেঁকী পেলাইছে, তাতে আমি ৰখি আছোঁ। এয়া মই ঘৰ পাবলৈ ওলাইছোঁ। এই ঘৰ পালোঁৱে, ঘৰ আহি পালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। ভাল লাগিছে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ওচৰত থকা বেল বাটনটো দবাই দিব। আজিলৈ বাই বাই।